হাই, কি খবৰ সকলোৰে? ভালে আছে? তো আজি একঠালে গৈ আছোঁ। ক'ত গৈ গতিকে ভিডিঅ'টোত চাই থাকব। তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল মনোজ ব্লগছ। আজি মোটামুটি 1.5 মাহমান পিছত এইটো ভিডিঅ' বনাব চেষ্টা কৰিছোঁ। তো আজি এঠালে গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকে পাছত গম পাব। ভিডিঅ'টোত চাই থাকব, স্কিপ নকৰা কৰি। আৰু ভোগালী বিহুৰ মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে থাকক, নিজৰ আশাবোৰ ছাকচেছ হওক। তাকেই আজি 1 তাৰিখ মাঘৰ। তো গম পাইছে চাগে ক'ত গৈ আছোঁ। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো মোৰ লগত। আমি গৈ আছোঁ এতিয়া। আৰু কিমানমান দূৰ আছে অলপ? অলপমান দূৰ আছে না? তো ভিডিঅ'টোৰ লগত চাই থাকক আপোনালোকে স্কিপ নকৰা কৰি। আমি 4জন মানে আহিছোঁ। ৰ'দটো খুব ভাল দিছে, পুৰা ৰ'দ। যোৱাকালি ইমান ভাল নাছিল। এওঁলোকে একদম আগত চাইকেল সন্থা হয় আমি, গতিকে আমি চাইকেলতে যাব লাগিব। চাইকেলত যাই যিটো মজা লাগে বাইকেদি সেইটো মজা নাপায়। চাইকেল দি আপোনালোকৰ এক্সাৰচাইজো হ'ব আৰু দেহাটোৰো ভাল হয়। বাইকেদি ইমান ভাল নহয়। গতিকে আমি চাইকেল সন্থা গৈ আছোঁ, আপোনালোকে চাই থাকক। আগতে এটা ৰাস্তা আছিল। সেইটো ৰাস্তা দি গ'লে আমি যোন ঠাইলৈ যাম আজি ভাবিছোঁ বহুত ওচৰতে আছিল, কিন্তু অলপমান এওঁলোকে ক'লাক মাখি বাঁহ হৈ পেলাই সেনেকৈ সোমাই যাম আমি। তো এনেকৈ গ'লে মোটামুটি 1.5-2 কিলোমিটাৰ লাগব না? মোটামুটি 1.5-2 কিলোমিটাৰমান ভিতৰে যাব লাগিব মাখি বাঁহৰ দি। তাৰপিছত আমি সেই লোকেশ্যনটো পাম। এইফালৰ জেগাবিলাক খুব ধুনীয়া আৰু আপোনালোকে দেখা পাব দেখোন। মই দেখাম আপোনালোকক, বহুত ধুনীয়া হয় এইবিলাক জেগা। তো চাই থাকবচোন। তো আমি যোন ঠাইলৈ যাম এতিয়া, সেই ঠাইলৈ এই ৰাস্তাটোদি এনেকৈ যাব লাগিব আমি। তো এনেকৈ যাই থাকিলে আমি ৰাস্তাত সেই বস্তুটো পাম আৰু আপোনালোকে চাই থাককচোন। আৰু কিমানমান দূৰ আছে? অলপমান আছে, আৰু অলপমান আছে। চাই থাকক। এইফালৰ জেগাবোৰ বহুত পৰিষ্কাৰ হয়, কিন্তু ভাল লাগে কিবা এটা। গাঁৱলীয়া টাইপৰ ৰাস্তা লাগে এইফালৰ ৰাস্তাবোৰ। আগতে আহিছিলোঁ একবাৰ। এটা মন্দিৰ খুব ভাল লাগে, এই মন্দিৰটোত আহিও। আচলতে যোনখন মেইন গেট আছিল, সেই গেটখনেদি আপোনালোকৰ চাইকেলে হওক বা বাইকে হওক একো যাব দিয়া নাই ভিতৰত। গতিকে এতিয়া আৰু আমি এটা বেলেগ ৰাস্তা দি যাই আছোঁ। আৰু অলপমান কিবা কিবি দেখাই পাম বেলেগ ৰাস্তা দি গ'লেও। যাই আমি পামেই। কি পাম তেওঁলোকে চাই থাকব ভিডিঅ'টো, স্কিপ নকৰা কৰি ভিডিঅ'টো। আমি আহি মোটামুটি পামেই। এখনি কি বুলি কয় চাওকচোন আপোনালোকেও, কিমান কি মানুহ আছে, কিমান মানুহ হ'ব তাতে। গতিকে চাওকচোন আপোনালোকেও। এই মানুহ চাওক।
এইখন মেইন গেটখন। আচলতে আমি আহি আছোঁ আজি হাৰিভাঙাৰ মন্দিৰত। তো হাৰিভাঙা মন্দিৰ মোটামুটি পালোঁৱে। এয়া মানুহ বহুত আছে ইয়াতে। তো এতিয়া আমি ভিতৰে যাম। আপোনালোকক যে কৈ আছিলোঁ আমি আহিম বুলি, এই আপোনালোকে গম এই পালোৱে মোটামুটি। ইয়াতে মানুহ বহুত আছে ইয়াতে। আজি ভিতৰৰ অলপমান কিবা কিবি দেখাম আপোনালোকক, গতিকে মোৰ লগত থাকক ভিডিঅ'টোৰ জৰিয়তে। মানুহ বহুত। এই গোটেইকেইটাই চাইকেল থৈ আছে ইয়াতে, তো চাই ৰাখিব মোৰ লগত। বেছিভাগে মানুহে মানুহ চাব পাৰে আপোনালোকে। এতিয়া অলপমান ধূপ অলপ ভগৱানকো পূজা কৰি লওঁ, তাৰপিছত আপোনালোকক গোটেইখিনি দেখাম ইয়াতে, চাই থাকক। গোটেইখিনি দেখাই আছোঁ। এইফালে চবখিনি দেখাই আছোঁ। আগতে অলপমান ভগৱানক পূজা কৰি লওঁ। এতিয়া আমি অলপমান ধূপ চুপ কিনি লওঁ, ধূপ চাতি চাই থাকক। এতিয়া ইমান মানুহ আৰু পিছকলৈকে বহুত মানুহ হ'ব ইয়াতে। খুব ধুনীয়া জাগা এইবোৰ। ধূপ দীপে গন্ধে পুষ্পে নৈবদ্য সম্ভাৰে যতনাই আনিছো প্ৰভু। চাকি ৰাখি জ্বলাই ল'লোঁ। এতিয়া আমি মেইন মন্দিৰটোৰ ভিতৰে আহিছোঁ। আপোনালোকক এইটো মেইন মন্দিৰটো। আহিব লাগে মেইন মন্দিৰটোৰ ভিতৰে অলপমান দেখাব চেষ্টা কৰিম যদি পাৰোঁ। এইটো মেইন মন্দিৰটো, ভিতৰে মেইন মন্দিৰটো আছে এনেকুৱা। আজি অলপ কম হে, বহুত কম মানে ভয় ভাগ কমে গৈছে না। তাকে খেলি মেলি লাগে সেইটো কাৰণে তোমাৰ বস্তুটো আহিছে। তথাপি মানুহ হৈছে যিমানখিনি হ'ব লাগে আৰু হ'ব। এই বহুত কম হৈছে, এই চাকি দি আছে ইয়াতে, আমিও জ্বলালোঁ আৰু। আমি মেইন
মেইন মন্দিৰটো দেখালোঁ আৰু এটা মন্দিৰ আছে ইয়াতে ৰাধাকৃষ্ণৰ এইটো মন্দিৰ আপোনালোকে ভিতৰে কি আছে অলপমান দেখাব চেষ্টা কৰিম তো চাই থাককচোন গোকুল বৃন্দাবনত কৃষ্ণ গোসাই কানাই ধেনু চাৰে বাঁহী বজায় ইয়াৰে কমিটিৰ মানুহ চাই দিলে ৰ'ব চাহ খাই আছোঁ আমি গোটেইগিলাই এক চক চাহ দে ইয়াৰ দিছি যাতে খাওঁ দে ইয়াৰ চাহ তাহ খাই লওঁ পায়সো দি আছে চাব পাৰে খাই থাকক পায়স যিমান খাই ইমান খাই থাকক পায়স গোটেইকেইটা খোৱাৰে কথা খাই লওঁ আৰু আগতে খাই লওঁ পায়স চায়স খাই ল'লোঁ খাই লৈ এতিয়া আৰু অলপমান আছে তেতিয়া কৈছিলোঁ যে চাব পাৰে এইফালেদি আমি যাম এতিয়া চাই থাকক মানুহ চব কিমান মানুহ যি লাগে তাকে পাব ইয়াতে চৰিতক লৈ ক'লো ধো আৰু কি লাগে তাকেতো চাওকচোন ৰাসতো ইমান মানুহ হোৱা নাছিল ইমান সেই হোৱা নাছিল ইয়াতে যিমান হৈছিল চাব পাৰে মানুহে মানুহ ৰেষ্টুৰেণ্ট মানে ইয়াতে ৰেষ্টুৰেণ্ট আৰু আগত দেখি অলপমান কিবা কিবি আছে সেইখিনি দেখাম দেখাই পেলাই আপোনালোকে চাই থাকবচোন তো ভিতৰে যি আছিল আমি গোটেইখিনি দেখালোঁৱে এতিয়া বাহিৰত দেখি ওলাই আহিছোঁ এতিয়া যাওঁ আৰু ঘৰত কেনেকুৱা পায় ভিডিঅ'টো চাই মোক জনাবচোন কমেণ্ট কৰি আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব